কেঁচা বতাহজাকে দৰদি দৰদি হৃদয়ৰ খবৰ আনে। নমস্কাৰ, সুপ্ৰভাত সকলোকে। মই আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি অকণমান আন দিনাতকৈ অলপ সোনকালে উঠা হ'ল। কাৰণটো হ'ল আজি অকণমান ফুৰিবলৈ ওলাই যাম দুলীয়াজানৰ ফালে। মোৰ বাৰ সৰুজনী ছোৱালী তুলনি বিয়া। আহকচোন মোৰ ভিডিঅ'টো আগলৈ চাইছোঁ। এয়া মই মোৰ যাত্ৰা আৰম্ভ কৰিছোঁ দুলীয়াজানলৈ বুলি। এয়া আমাৰ ৰাজগড়ৰ ঐতিহ্যমণ্ডিত মন্দিৰ জুৰীয়া আইথান পাৰ হৈছোঁ। এয়া মই আহি বিয়াঘৰত উপস্থিত হ'লোহি। বিয়াঘৰত যাতে নিয়মখিনি কৰি আছে, কইনাই গা ধোৱা হৈ গ'ল। যিহেতুকে খুব বেছি গৰম, সেইকাৰণে অলপ পলমো হৈছে বাৰু। বিয়াঘৰত বৰ বিশেষ দেৰি নকৰি মোৰ জন্মস্থান মই ডিগবৈলৈ বুলি যাত্ৰা কৰিলোঁ। এয়া হ'ল ডিগবৈ ৰিজাৰ্ভখন। আগতে খুব ঘন আছিল হাবিবোৰ, এতিয়া কিন্তু অলপ পাতলা হ'ল। গছ চছবোৰ বহুত কাটে আজিকালি, সেইটো কাৰণে হাবিবোৰ অলপ পাতলা হ'ল। এয়া শেষত আহি মই মোৰ জন্মৰ ঘৰখনত উপস্থিত হ'লোহি, য'ত মই 20টা বছৰে উমলি জামলি ডাঙৰ হ'লোঁ। এয়া আমাৰ দেউতা হয়। দেউতা বৰ্তমান এই পৃথিৱীত নাই। তেওঁৰ স্মৃতিবোৰ আমি বুকুত বান্ধি জীয়াই আছোঁ। এয়া আমাৰ গোঁসাই থাপনা। ইয়াতে মায়ে পুৱা গধূলি বন্তি জ্বলাই প্ৰভুজনক স্মৰণ কৰি এষাৰি প্ৰাৰ্থনা গায়। নিগম কল্পতৰু গলিতং ফলং সুখং মুখাদমিতং দৈব্য সংযুতং প্ৰিয়ত ভাগৱতং। ঘৰত অলপ জিৰাই হতাই মই ওলালোঁ। কাৰণটো হ'ল ডিগবৈ চহৰৰ মাজমজিয়াতে থকা এভাগী বাসুদেৱ নামঘৰ। সেই নামঘৰতে এগছি বন্তি জ্বলাওঁ বুলি সকলোৰে মংগলৰ কামনা কৰি আমি এগছি বন্তি জ্বলালোহি।